নিজেই লিখি কবিতা এটা আবৃত্তি কৰিবলৈ ওলাইছোঁ, ভুল হ'লে ক্ষমা কৰিব। ককা, বহু দিন হ'ল আপোনালৈ কবিতা লিখিম লিখিম বুলি ভাবি থকা, কিন্তু সময়ে পোৱা নাই। সেয়ে এই নিশা 12 বজাত মমডাল জ্বলাই লৈ ৰুমৰ খিৰিকীখন মেলি লৈ লিখিবলৈ লৈছোঁ। কিন্তু খিৰিকীয়েদি নিজানৰ ৰিপ ৰিপ বতাহ সোমাই উৰুৱাই নিছে কবিতা লিখা বাদ দি। ককা, আপোনাৰ অভাৱে মোক আজিও কন্দুৱাই, আপোনাৰ মৰমে মোক এতিয়াও হহুৱাই। কেতিয়াবা এনে লাগে আপুনি উভতি আহি আকৌ যেন মোক মাতে এবাৰ মইনা বুলি। আপোনাৰ মৰমবোৰ এতিয়াও বিচাৰি ফুৰিছোঁ, কিন্তু ককাৰ সমান মৰম কোনোবাই জানো দিব পাৰিব? আৰু লিখিব নোৱাৰোঁ ককা, দুচকুৰ চকুৰ পানী তিয়াইছে আপোনালৈ লিখা কবিতাৰ পাঠ। এবাৰ শুনিবৰ মন যায় আপোনাৰ মাত। নমস্কাৰ।